YouTube are watching. Welcome to my channel SK Comedy. ওটা এবার কিছু ভালো বলে কিন্তু ওরে বাবা চিন্তা করতে আগে দিন দে চিন্তা করার নাই সময় হতে না পাও সেখানে তো মজা আর আগতে মনে করে দিছো আর এটা কথা মাইক নকবি কে মাইক কোয়াঙ্গে তুই মোক এটা সাত কিনে দিবি সেখানে মই মায়ের বড় লম্পেন লম তুই দিয়া বুঝিয়ে কলি তুই লম্পেন নে দে ও রাজ মহ টকা নহয় কিবাকে কাম কৰিছো তোক যদি তোৰকে কাপোৰ লাগে ঘৰখন কিজন কয় ওটা পূজা পালছি মই কি একদম কাপড় দিন দিয়ে বুঝা চাম ভিডিও দেখা না হেন্দে ওটা কাপড় বুঝলে বুঝা চাই ঐ চিডিঅ দেউতাকে হাই স্কুলৰ হেডমাষ্টাৰ মই কিবাকে কাম কৰি কিনে ঘৰখন চলি আছো তই তাৰ লগত তুলনা কৰি নিম দেই ওটা কথা নুশুনো তো কালি মোক কাপড় দিন দিলে ওটা দিবই লাগবে এই চলিটোৰ লগতো কি যি হ'ব আকৌ যেনেকে ও ৰিয়ান তই বিচাৰিছিলো ৰ মই লাইনৰ বিল দিব আহিছো ৰ হয় নেকি ঐ মোক 1000 টকা ধাৰ দিছোন তই 7 দিনৰ পিছত ঘূৰি দিম দে তই পইচা কোলো হা 1000 টকা লগত লৈ ঘূৰি আছো লাইনৰ বিল দিব যাম বুলি তই পইচা দিব নোৱাৰিম মই তোক মই 7 দিনৰ পিছত পইচাৰে ঘূৰি দিম দেই তই 7 দিনৰ পিছত লাইনৰ বিল দিবি পাৰিবি আজিকালি লাইনটো কাটি দে তই দেখোন জানাই তই লাইনত মই পইচা দিব নোৱাৰিম দে মোক মুড়ি মেগন চিনাকি যদি বিপদত পইচা দিবতো লাগবই মই 4 দিন পিছত জিপে কৰি দিম দে কি যি হ'ব লাইনৰ বিলটো দিয়াটো নহ'লে দাদা দাদা ওরে আন্ডার কি খবর ভাল দে দেউতাৰ লগত গেল দুটা বিশটালা কাম কৰিছে মাতি দিও ৰ বাক্যা নেংগে ময়ো যাওঁ ৰ দা ৰিয়ান দেবু কে পাইছে ঠিক আছে পাইছে মোৰ পইচা লব পাহৰি গেলি নেকি 7 দিন পিছত দিম বুলি কয় পাহৰি নেকি আৰু মই লাইনৰ বিল দিব লাগে এই দিম ৰ তোক ক'ব যাম বুলি ভাবিছিলো তোৰ কি ক'ব যাম বুলি ভাবিছিলি তইতো কৈছিলি 7 দিন পিছত দিম বুলি এই মই জিপেটো কাম কৰা নাই তাকে ক'ব যাম বুলি ভাবিছিলো আমাৰ লগত কি কৰিছিলি মোৰ লাইনৰ বিল দিব লাগে দিয়ে তাৰা দেৰি হৈছে এই কালি দিম যা পইচা ঠিক আছে কালি দিবি আইবো কল দে ওরা খালি আমার ঘরটো গুন্ডা লাগাছো মোৰ পইচা বনাই তই মই কি করলো দাদা তো চাই চিন্তি সাইকেল চলবে না আজি এটা ঘরটো মরি গেলা হয় ও ভাই দিটা গরুটোর কথাই ভাবছি আর মসজিদে কি হলো তোর কি ভাই আমি কি করবে লাগে এটা আমার রাস্তা আমি যে করু তো আমার শেখ ওই তুই পাগল নাকি হে তো কাক পাগল বেলে কইছে তিনে ঘর মানে ওতে ঘর গুবান দিম তোর আজকে ছিয়ে ও টেনশনটা পয়সা ভালেছি 100 মারছো 100 মারবে লাগে ইয়া এ ও টেনশনটা ই আমার ঘরটো গুন্ডিছি ওর জামো লাইলে এইছিল গরু মোরা গাড়ি ক্রস করছি মইটা কি করব মেন রাস্তাত গরু চালা যাও অধিকার নাই নয় তো মনে মনে থাকতো আজ পয়সা দিবে না রাখলে যাবে না তই মনে মনে থাক রাস তই জানা না আজি হলে গরু ছাগল রাস্তাত দিয়াটো বাধা আর এই গরু ছাগলের কারণে বহুত মানুষ মেডিকেল পাইছি কিছুমান বা মরছিয়ে ও টেনশনটা তো আমার গাঁর মানুষ এনে কথা ক বডি টেনশন তো আমার গার মানুষ তাই না কথা কও এই গাৰ বুলি নহয় সঁচাটো সঁচাই আজি এতিয়া গৰুটোৰ কাৰণে ল'ৰাটোৰ কিবা এটা হলা হয় মেডিকেলত তোৰ থাকিলে হয় তোৰ খৰচ ভাল কৰিলে হয় না কে করিম আমার কি কাম পন নাই নাকি এইটোৱে কথা এই ল'ৰাটো যদি তাতে খুন্দা খাই পৰি থাকিল হয় বা হাত ভৰি ভাঙিল হয় তোৰ নেউলৰ কাষত নিগলি হয় আৰু যদি কোনোবা মানুহ আহি কেনে সুধিলা হয় এই গৰুটো কাৰ বুলি মালিক নললা হয় ৰাজতন্ত্ৰৰ গৰুটো নহয় বুলি ক'লি হয় ও টেনশনটা কিমান আর গেন্দে মই আর পুরো ক্যাশ নিতাম দে তই কেনেকে কেছ কৰবি ভুলটো তোৰে গৰু ছাগল দিয়া পথাৰত মেইন ৰাস্তা নহয় বুজিছা না উল্টাকে ইয়ে কেছ কৰিব পাৰে তোক আৰু এটা কথা শুন তোৰ নদৰে কিছুমান মানুহৰ কাৰণে বহুত মানুহ মেডিকেল কৰিছে বুজি পাইছা না ও টেনশনটা আমি যাও দে ৰাবি ৰ আগে মোৰ কথাটো শুনি দিয়া তই যদি মাথাত কিবা আছে না আজিৰ পৰা ৰাস্তাত গৰু নিদিবি পথাৰত দিবি বুজি পাইছা না আৰু এটা কথা শুন এক জাগাত যদি মই লৈ তোক লাংটা কৰি কোবালো হয় থানাত যাকে জেল হয় যা লোকেল গাড়ী দেখা পাইছি বেটাত হয় দে ফোন দিন আগৰ ফাৰ্মাচী এখন দেখাই যাবি ধন্যবাদ দাদা আপুনি যে নহলে হয় আজি মোক মাৰিলে হয় এ মাদা নৰে যা এনে লেভেল মাৰি ফুৰে যা দে মই কেনে মানুহে টাকাৰ কাৰণে সদায় ঘৰত আহি থাকা তোক মই বিশ্বাস কৰি কৈছো যে বিষয়টো মোৰ বিশ্বাস নাছিলে
বাহিৰৰ মানুহে তাৰ হাতে লৈ গৈছি পইচা নলগা কাৰণে তই আচলতে অভদ্ৰ মানুহ অ ৰিয়ান টকা অভদ্ৰ বুলি কৈছে তোৰ পইচা খাই মই পলে নাযাওঁ কথা অলপ ভাবি চিন্তি কবি তোক কলেজৰ কথা কোৱা নাই দাদা তোক যেতিয়া পইচা লগা আছিল হাতে উঠিছি তোক এতিয়া সহায় কৰি মই বহুত কৈছো দুদিন লাইন ল'লি আকৌ দে এটা কথা পইচা ধৰে দিবি নে গৈ আছে পইচা ধৰে মোক গৈ এবাৰ হ'ব দে ৰিয়ান দিন দিয়া কিমান আৰু কথা শুনা দাদা এইটো পইচা নদে এইটো পইচা দিলে মাৰা মানুহ নহয় তই বুলি নহয় ইনতে মোৰ বহুত মানুহ পইচা আছে পইচাকেইটা মোৰ পৰা পইচা আনিছিল এনে পইচা মানে কি লেভেল চাবি যাৰ পৰা ধৰি নিছিল পইচা আৰু যে ঘূৰি দিব লাগে ৰান্ধে পাহৰি যায় আকৌ ৰান্ধে পাৰে নাই হ'ব যায় ৰিয়ান তই যেখিনি কথা শুনালি ঘৰত ৰচি লগি মৰিব মন গৈছে কালি মই বেলেগৰ পৰা পইচা আনিলেও তোৰ পইচা যেনে তেনে দি যা যিগৰা কৰবি যে মই আৰু তোমাৰ ঘৰত নেক্সট টাইম পইচা খুজিব নহ'ব বিপদৰ সময়ত ৰিয়ানে মোক পইচা দিব পাৰিলে আৰু আজি তাৰ বিপদৰ সময়ত তাৰ নিজৰ পইচাখিনি ঘূৰি দিবা নোৱাৰিলোঁ মই বহুত বেয়া কাম কৰিলোঁ